হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোকৰ মনলৈ চাগে এটা প্ৰশ্ন আহিছে, ইমান মানুহ কিয় ক'ত গৈ আছে? এয়া হাতী ওলাইছে, সেইকাৰণে মানুহবোৰে চাবলৈ গৈ আছে। আৰু আমাৰ ইয়াত প্ৰায় 2-3 বছৰ ধৰি হাতী ওলাব ধৰিছে। এইকেইদিন ৰেগুলাৰ ওলাইছে আৰু মানুহবোৰ যে বহুত বেছি কষ্ট হৈছে। ৰাতিটো টোপনি ক্ষতি কৰি ৰখি থকাটো কাৰো কাৰণে সম্ভৱ নহয়। আৰু তাৰ ওপৰতে ঠাণ্ডা, আৰু ৰখিবইতো লাগিব, কাৰণ নৰখিলে যে মানুহৰ অনিষ্ট কৰে। তেওঁলোকে খাই মেলি হ'লে নিজৰ জেগালৈ গুচি যায় আৰু সন্ধিয়া হ'লে আকৌ ওলাই আহে। যিহেতু ধনশিৰি নদীখন আমাৰ ইয়াতে, তাতে গা ধুৱেগৈ, পানী চানী খাইগৈ আৰু ৰাতিপুৱা হ'লে হাবিলৈ সোমাই যায়। আৰু মানুহৰ ভিৰ চাওকচোন, হাতী চোৱা। হাতীৰ বিষয়ে কিবা ক'ব নি? হাতীৰ বিষয়ে কি ক'ম আৰু, মোৰ 13 বিঘা ধান খেতি শেষ আৰু সৰিয়হ কৰিছিলোঁ 17 বিঘা, গোটেই সৰিয়হতলী মাজেদি। আৰু আজিলৈ মিনি ব্লগটো ইমানেই আছিলে। কেনেকুৱা পালে সকলোৱে লাইক কমেণ্ট কৰি জনাব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব।